মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পূৰ্বতে লিখি থোৱা এটা ভাষণ তোমালোকলৈ শ্বেয়াৰ কৰিবলৈ লৈছোঁ শিক্ষক দিৱসৰ ওপৰত। আৰু এতিয়া ভাষণটো মই তোমালোকক পঢ়ি দিম। পৰম শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয়, সভাত উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ সহপাঠী সমনীয়াসকল, অগ্ৰজ আৰু অনুজসকল। এই অভাজনে আজিৰ সভাত থিয় হৈ দুষাৰ কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। কিবা ভুল ভ্ৰান্তি ৰৈ গ'লে ক্ষমা কৰিব। আজি আমি ইয়াত এনেদৰে একগোট হৈ 5 ছেপ্টেম্বৰৰ দিনটো হৰ্ষ উল্লাসেৰে উদযাপন কৰিবলৈ আগবঢ়াৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ আগতে মোৰ সকলো শিক্ষাগুৰুলৈ প্ৰণিপাত জনাই কৰজোৰে নমন কৰি কওঁ, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এই পৰম পূজনীয় পৰম ব্ৰহ্ম গুৰু কবীৰদাসৰ দোহাক দোহাই দি কওঁ, যি জীৱনৰ পথত গোবিন্দ আৰু গুৰুৰ মাজত চৰণ স্পৰ্শ কৰিবলৈ যদি সিদ্ধান্ত ল'বলগীয়া পৰিস্থিতি আহে, তেনে অৱস্থাত গুৰুৰ চৰণ স্পৰ্শ কৰাটো বাঞ্ছনীয়। কাৰণ গোবিন্দক অৰ্থাৎ ভগৱানক পোৱাৰ পথ প্ৰদৰ্শকজন পূজনীয় গুৰু। শিক্ষকতা বৃত্তি আৰু শিক্ষকৰ সুস্থ সবল মনে দেশৰ উন্নতিৰ প্ৰকৃত আধাৰ বুলি বিশ্বাসী স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণক তেওঁ ৰাষ্ট্ৰপতি হৈ থকা সময়ত অৰ্থাৎ 1962 চনত তেওঁৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰিব বিচাৰিছিল তেওঁৰ একাংশ বন্ধুবৰ্গই। কিন্তু ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণ মহোদয়ে তেওঁৰ জন্মদিনটো সকলোতকৈ পবিত্ৰ বৃত্তি শিক্ষাবৃত্তি আৰু ইয়াৰ লগত জড়িত শিক্ষকসকলৰ প্ৰতি উৎসৰ্গা কৰি তেওঁৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে পালন কৰিলে বেছি আনন্দিত হ'ব বুলি মত ব্যক্ত কৰিলে। ৰাধাকৃষ্ণণ ডাঙৰীয়াৰ মতক সন্মান জনাই 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰিলে তেওঁৰ বন্ধুবৰ্গ আৰু অনুগামীসকলে। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ভাৰতবাসীয়ে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস ৰূপে পালন কৰি আহিছে। আজিও আমি একগোট হৈছোঁ এই মহান ব্যক্তিজনৰ জন্মদিনটো আমাৰ পূজনীয় ছাৰ বাইদেউসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শিক্ষক দিৱস ৰূপে পালন কৰিবলৈ। শিক্ষাগুৰুৰ প্ৰতি অফুৰন্ত শ্ৰদ্ধা ভক্তিৰে নিজৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে পালন কৰিবলৈ বন্ধুক অনুৰোধ জনোৱা। এইগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল মাদ্ৰাজ চহৰৰ পৰা নিলগত থকা তিৰুতানী নামৰ এখন গাঁৱত 1888 চনৰ 5 ছেপ্টেম্বৰত। তেওঁ তিৰুতানী গাঁৱতে নিজৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পিছত খ্ৰীষ্টান মিছনেৰীত মাধ্যমিক শিক্ষা, ভেলোৰ কলেজ আৰু মিছনেৰী কলেজত BA আৰু MA শিক্ষা গ্ৰহণ কৰিছিল। পিছৰ সময়ছোৱাত তেওঁ বিদেশতো শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দেশৰ লগতে বিদেশতো শিক্ষাদান কৰিছিল। দাৰ্শনিক পণ্ডিত ৰাধাকৃষ্ণণ দেৱে বেদান্ত শাস্ত্ৰৰ ওপৰত নিজৰ গৱেষণা আগবঢ়াই প্ৰবন্ধ লিখিছিল। জীৱনকালত তেওঁ বিভিন্ন সন্মানেৰে বিভূষিত হৈছিল। তাৰ ভিতৰত ভাৰতৰ শ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰত ৰত্নৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। নৈষ্ঠিক বামুণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণৰ পিতৃৰ নাম সৰ্বপল্লী বীৰাস্বামী, মাতৃ চিতাম্মা আৰু তেওঁৰ পত্নীৰ নাম আছিল শিৱাকামু। তেওঁ 6 গৰাকী সন্তানৰ পিতৃ আছিল। দাৰ্শনিক পণ্ডিত ৰাধাকৃষ্ণণৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি ৰূপে কাৰ্যকাল 1952 চনৰ 13 মে'ৰ পৰা 12 মে' 1962 চনলৈ আছিল আৰু ইয়াৰ পাছত তেওঁ স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল 1962 চনৰ 13 মে'ৰ পৰা 1967 চনৰ 13 মে'লৈ। চতুৰ্থগৰাকী বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ৰূপে 1939 চনৰ পৰা 1948 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এইজনা দাৰ্শনিক পণ্ডিতৰ দেহাৱসান ঘটে 17 এপ্ৰিল 1975 চনত 86 বছৰ বয়সত মাদ্ৰাজত। এইগৰাকী দাৰ্শনিক পণ্ডিতৰ জীৱনৰ কীৰ্তি গৰিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি।
চিৰনমস্য দাৰ্শনিক পণ্ডিত তথা শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নমস্য শিক্ষাগুৰুসকলক নমন কৰি 1962 চনৰ পৰা প্ৰতি বছৰে ভাৰতবাসীয়ে শিক্ষক দিৱস উদযাপন কৰি ডক্টৰ ৰাধাকৃষ্ণনৰ লগত শ্ৰদ্ধাৰ শিক্ষাগুৰু সমাজকো ভক্তি আৰু শ্ৰদ্ধা যাচি আহিছে। আজি এই পবিত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত পুনৰবাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ আন্তৰিক প্ৰণিপাত জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। এয়াই আছিলে ভাষণটো, আৰু এইটো পূৰ্বতে মই লিখি থোৱা ভাষণ আছিলে, তোমালোকলৈ আগবঢ়ালোঁ। কেনে হৈছে নাজানো।